নমস্কাৰ ছাত্ৰসকল আপোনাৰ পোষ্ট ক্ৰিয়েশ্যন নাম্বাৰ আৰু পাৰ্মানেন্ট ৰিটেনশ্যন নাম্বাৰটো শিক্ষা সেতু পোৰ্টেলত আপলোড কৰাৰ পিছত হেতু ৰিজেক্ট হৈছে নেকি যদি ৰিজেক্ট হৈছে এতিয়া আপুনি কি কৰিব লাগিব সেই প্ৰচেছটো আপোনালোকক আজি দেখাবলৈ ওলাইছো সৰ্বপ্ৰথমে আপুনি কি কৰিব নিজৰ স্কুলখন শিক্ষা সেতু পোৰ্টেলত লগইন কৰি লওক লগইন কৰাৰ পিছত টিচাৰ এণ্ড ষ্টাফত যাওক যাই আগত যেনেকৈ তল পিনে গৈছিলে একেবাৰে ষ্টাফ পোষ্ট সেংশন ডিটেইল ইয়াত আকৌ আহক আহি ইয়াত আপোনাৰ নামটো বিচাৰি উলিয়া মানে নামটো থাকিব যেহেতু এপ্লাই কৰিছে গতিকে ইয়াত যদি নামটো আছে সেই ষ্টেটাছত চাওক এপ্ৰুভ হৈছে নে ৰিজেক্ট হৈছে যদি এটো ৰিজেক্ট আহি গৈছে তেনেহলে আপুনি কি কৰিব লাগিব ৰাইট সাইডত একশনৰ তলত যেটো এডিট অপচন আছে ইয়াত ক্লিক কৰি দিব ইয়াত ক্লিক কৰি দিলে আপোনাৰ ওচৰত আহি যাব যে আপোনাৰ নাম গফট ক্ৰিয়েশ্যন নাম্বাৰ পাৰ্মানেন্ট ৰিটেনশ্যন নাম্বাৰ ট্ৰেজাৰী এই ডিটেইলটো আহি যাব যেটো আপুনি আগত অলৰেডি সাবমিট কৰিছিলে ফিলআপ কৰিছিলে গতিকে এটো ফিলআপ কৰাৰ পিছতো যেহেতু ৰিজেক্ট হৈছে গতিকে আপুনি এতিয়া কি কৰক ইয়াত আপুনি ডেটটো বহাই দিয়ক যদি আপোনাৰ নাম্বাৰটো ঠিক আছে এবাৰ চাই লব যদি নাম্বাৰটো ঠিক আছে তেনেহলে এতিয়া কি কৰিব আপুনি ইয়াত ডেটটো বহাই দিব এই ক্ৰিয়েশ্যন নাম্বাৰৰ যেটো ডেট আপোনাৰ যেটো অৰ্ডাৰ হে অৰ্ডাৰত যেটো ক্ৰিয়েশ্যন নাম্বাৰৰ পিছত যেটো ডেট লিখা আছে সেই ডেটটো আপুনি ইয়াত বহাই দিব ঠিক আছে দিয়াৰ পিছত তলত যেটো আপোনাৰ পাৰ্মানেন্ট ৰিটেনশ্যন নাম্বাৰ আছে হেতু এবাৰ চাই লওক ঠিক আছে না নাই যদি হেতু ঠিক আছে তেনেহলে হেতুৰ পিছতো আপুনি ডেটটো বহাই দিয়ক যেটো পাৰ্মানেন্ট ৰিটেনশ্যন নাম্বাৰৰ পিছত লিখা আছে ডেটটো নাম্বাৰটো পিছত যেটো ডেটেত লিখা আছে সেই ডেটটো ইয়াত লিখি দিয়ক আকৌ ঠিক আছে এতিয়া আপুনি কি কৰিব লাগে যদি আপোনাৰ বাকি ডিটেইলখিনি ঠিক আছে তেনেহলে আপুনি ইয়াত আপডেট কৰি দিব আৰু যদি আৰু কিবা এডিট কৰিব লগা আছে ধৰক পোষ্ট ৰিজাৰ্ভ যেটো ক্যাটাগৰী আপুনি যদি হেতু চেঞ্জ কৰিব লগা আছে তেনেহলে চেঞ্জ কৰি দিয়ক যদি ফুল হৈছিলে আৰু যদি তলত এনি আদাৰ ৰিজাৰ্ভেশন ক্ৰাইটেৰিয়া এটো যদি চেঞ্জ কৰিব লাগে হেতু চেঞ্জ কৰি দিয়ক তাৰ পিছত কি কৰক যেটো আপডেট আছে সেই আপডেট বাটনত ক্লিক কৰি দিয়ক এই ডাটাটো আকৌ ৰেকৰ্ড হৈ যাব আৰু এতিয়া কি হ'ব আমাৰ যেটো ব্লক লেভেলত যেটো এপ্ৰুভ ৰিজেক্ট কৰে এইবাৰ এই আপোনাৰ এই মানে যেটো সাবমিট কৰিলে আপোনাৰ ৰিকুৱেষ্টটো এটো এইবাৰ একচেপ্ট হৈ যাব মানে এপ্ৰুভড হৈ যাব গতিকে আশা কৰিছো আপুনি বুজি পাইছে আজি ভিডিঅ'টো খিনিয়ে ধন্যবাদ